বৰকছাৰী খেলপথাৰত বৰকছাৰী ক্ৰিকেট ক্লাবৰ উদ্যোগত 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভূধৰ পৰা পুৰণি প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতাৰ সামৰণি। বালিজান বয়জ আৰু ৰাংচালী ক্ৰিকেট ক্লাবৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলত বালিজান বয়জ দলটোৱে বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। খেল উদযাপনৰ মুখ্য আহ্বায়ক নৱজ্যোতি বৰা, সভাপতি বিজয় হাজৰিকা, সম্পাদক বিপ্লৱ শইকীয়া আদিৰ প্ৰচেষ্টাত সফলভাৱে ৰূপায়িত হয় প্ৰতিযোগিতাখন। বিভিন্ন প্ৰান্তৰ কেইবাটাও ক্ৰিকেট দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। সভাপতি বিজয় হাজৰিকাই আগধৰা বঁটা বিতৰণী সভাত বিজয়ী বালিজান বয়জ দলক গন্ধেশ্বৰী হাজৰিকা সোঁৱৰণী বঁটা, বিজেতা ৰাংচালীৰ ক্ৰিকেট ক্লাবক ভূধৰ বৰা সোঁৱৰণী বঁটা আৰু চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ মেন অৱ দ্য ছিৰিজক শাওনী বৰা সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। সভাত দাতা পৰিয়ালবৰ্গৰ হৈ সমাজকৰ্মী ৰাণু বৰা, ভদ্ৰেশ্বৰ হাজৰিকা, ভোগেশ্বৰ বৰাৰ লগত অতিথি হিচাপে বৰকলা সাংবাদিক সন্থাৰ সম্পাদক অজয় শইকীয়া, যুৱকৰ্মী দেৱজিৎ পাঠক আদি উপস্থিত থাকে। আজি বৰকছাৰী ক্ৰিকেট ক্লাবৰ উদ্যোগত আয়োজিত হোৱা প্ৰাইজমণি ক্ৰিকেট খেলৰ আজি অন্তিম দিন। আমি ইতিমধ্যে অন্তিম দিনৰ চূড়ান্ত খেলৰ 2টা টিমক বিজেতা টিম আৰু বিজয়ী দলক আমি বঁটা প্ৰদান কৰিলোঁ। আমি যথেষ্ট উৎসাহী হৈছোঁ। বিভিন্ন অঞ্চলৰ পৰা আহি পেলাই কেইবাটাও ক্ৰিকেট টিমে আহি পেলাই আমাৰ ইয়াত আকৰ্ষণীয় খেল প্ৰদৰ্শন কৰিলেহি। আমি তেওঁলোকক তাৰ বাবে আমি বৰকছাৰী ক্ৰিকেট ক্লাবৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বৰকছাৰী ক্ৰিকেট ক্লাবৰ উদ্যোগত আয়োজিত হোৱা প্ৰাইজমণি ক্ৰিকেট খেলখন 3 দিনীয়াকৈ আয়োজন কৰাৰ ক্ষেত্ৰত যিসকল সদায়কৈ ব্যক্তিয়ে অনুষ্ঠান প্ৰতিষ্ঠানে বিভিন্ন ধৰণে আমাক সহায় যোগিতা আগবঢ়ালে, তেওঁলোকলৈ আমি আজি এপাহতে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ ভৱিষ্যতে যাতে এই বৰকছাৰী ক্ৰিকেট ক্লাবৰ উদ্যোগত আমি বিভিন্ন অনুষ্ঠান আয়োজন কৰিব পাৰিম। আৰু আজি চূড়ান্ত খেলখনত বিজয়ী দল আৰু বিজেতা দল 2টা টিমকে আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি অনাগত ভৱিষ্যত দিনবিলাকত যাতে এই প্লেগ্ৰাউণ্ডৰ পৰাই গৈ পেলাই এইটো পৰিৱেশৰ পৰাই গৈ পেলাই যাতে অসমৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ নিজৰ নিজৰ শ্ৰেষ্ঠ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰিব পাৰে, তাকে কামনা কৰিছোঁ। আৰু বৰকছাৰী ক্ৰিকেট ক্লাবৰ উদ্যোগত আমি ভৱিষ্যতে আকৰ্ষণীয় আমি ক্ৰিকেট খেল আয়োজন কৰিম বুলি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ধন্যবাদ। তিতাবৰৰ পৰা অজয় শইকীয়া ৰিপৰ্ট, এনজে মিডিয়া।